Everyone, welcome to my another long vlog. আজি একদম ৰাতিপুৱাৰ পৰা vlogটো ষ্টাৰ্ট কৰি দিছো কৰিম বুলি কৈ কৰিছো আজি এয়া উঠিয়ে প্ৰথমতে মই বেডটো আগতে ঠিক কৰি লৈছো গুটেকিটা কাম যদি হুনকালে কৰিলো তেতিয়াই হয় কাৰণ মই আজি 9টা বজাত উঠিছোৱে তো এয়া প্ৰথমতে মই পিলো কভাৰ আৰু বেডশিটটো উঠাই দিলো কাৰণ এই দুটা আজি ধুই দিম আৰু ৰাতিপুৱা যেতুতে ঠাণ্ডাৰ দিন আহিছে হুনকালে কৰি ললে কামবোৰ হয় নহলে এলাকে থাকিয়ে যায় তাৰ পিছত এয়া মই ব্ৰাছ লৈ গলো ব্ৰাছ কৰিবলৈ আৰু ব্ৰাছ কৰিবলৈ লওঁতে মই সদায় মোৰ গুটেটো বাৰী মই ধুনীয়াকৈ ফুৰো আজি যেটো দেওবাৰ আছিল তো এটো কাৰণে মাও ঘৰত আছে স্কুল যোৱা নাই আৰু মা ঘৰত থাকিলে কামবোৰ কৰিবলৈ অলপ ভাল হয় মকলে নহলে নোৱাৰো তো এয়া মুখ ধুই আহিলো আহাৰ পিছত মুখত ক্ৰীম হানিব লৈছো মই বিশেষকৈ ক্ৰীম নাহানো মৰ্নিং ৰুটিনত এয়াই মুখ ধুই আহিয়ে মই ডাইৰেক্ট এল'ভেৰা জেলটো লগাই দিও নহলে মুখটো বৰ বেছি টানি থাকে তাৰ পিছত এয়া চাহ বনাবলৈ আহিলো মা যেটো ৰঙা চাহ খায় মাৰ কাৰণে ৰঙা চাহ আৰু মই ৰঙা চাহ একদম খাব নোৱাৰো এটো কাৰণে মই গাখীৰ চাহ খাব লৈছো খাই লোৱাৰ পিছতে এনে বহি আছিলো এয়া মই বাৰ্থডে যেটো মোৰ দাদাই বস্তুটো দিছিলে মোৰ ঘৰত লগাই হোৱা নাই কেতিয়া ঘৰ বনাবৰ কেতিয়া লগাম আগফালে যেটো এতিয়াও ঘৰটো পৰা হোৱা নাই মই তাতে লগাম বুলি কি থৈ দিছিলো এটো কাৰণে মই আজি ইয়াতে লগাই দিলো ধুনীয়া লাগিছে দিয়ক আৰু এয়াও মই এতিয়া আগফালে ৰুম কেইটা হাৰিব ধাইছো হাৰি এবাৰ মুছি দিলো যেটো বেছিভাগ মই দেওবাৰে ঘৰটো মুছো কাৰণ যেতিয়া মাৰ মই দুইজনে ঘৰ থাকো তেতিয়াই ভাল নহলে আমাৰ ফালে যিহে বান্দৰ অকলে কামবোৰ কৰিবলৈ খুবেই বেছি বেয়া এতিয়া এয়া আমাৰ বাভগৰ ছোৱালী আহিলে যেটো আজি সানডে এটো কাৰণে তাই ফুৰিবলৈ আহিছিলে সানডে মানে ফানডে তেনেকা কৈ আছিল বাৰু এয়া কিবা কিবি খাবলৈও দেউতাই দি গল লগতে মোক মৰম লগা বা ভণ্টি কেজনী মানে নাম লবলৈ কৈছিলে নহয় মই নাম লম দেই ডিম্পি চানমণি খুশি ময়ূৰী কংকনা সুস্মিতা লিজা বৰ্ষা হিয়া আপোনালোকৰ সবৰে খবৰ কেনেকুৱা আছে কমেন্ট এটা কৰি জনাব আৰু মোৰ ভিডিও কিটা চাই কেনেকুৱা পায় এটো কমেন্ট এটা কৰি জনাব দেই এয়া মায়ে এতিয়া দুপৰীয়াৰ সাজ বনাই দিলে মই বেটিকো খুৱাইলো লগতে ময়ো খালো আৰু তাৰ পিছতে দেউতাই সুধিছিলে কি খাম মাছ খাম নে চিকেন খাম তো মই কলে চিকেন খাম এটো কাৰণে দেউতাই চিকেন আনি দিলে চিকেনৰ ৰেচিপিটো মোৰ ঢেৰ শৰ্টছত দিয়া আছে এটো কাৰণে আজি বেছিটা দীঘল নকৰিলো একদম থুলমুলকে বৰালো প্ৰথমতে এয়া আলু তেজপাত এইবোৰ ভাজি লৈছো তাৰ পিছতে মছলা পাতিখিনি দি চিকেন কিটা দি দিলো আৰু আজিৰ চিকেনৰ ৰেচিপিটো দিনতকেও আজিৰ ৰেচিপিটো ইমান বেছি টেষ্টি হৈছিলে ভাবিছো যে আজিৰ ৰেচিপিটো ফুল দিলে ভাল আছিল নেকি বাৰু আপোনালোকে মোৰ ৰেচিপি ভিডিওটো চাই ভাল পায় নে কমেন্ট কৰি জনাব এতিয়া ভাত হৈ যোৱাৰ পিছতে পুকলুক মই দালি আৰু চিকেন দি খুৱাই দিলো যেহেতু চিকেনটো ই খাব নোৱাৰিব জ্বলা হৈছে ন এটো কাৰণে দালি লগত দি দিলো ময়ো খালো বাস আজিলে ইমানেই চিন নেক্সট ভিডিওটো চাই কেন কবাইছে কমেন্ট কৰি জনাব